আজি আমি দশম শ্ৰেণীৰ বাস্তৱ সংখ্যা আহি যোৱা MCQ কুৱেশ্যনসমূহ সমাধান কৰিম। আমাৰ 1 নম্বৰটো দিয়া আছে, তলৰ বাস্তৱ সংখ্যাবোৰৰ কোনটো নিৰৱধি পৌনঃপুনিক হ'ব? আমাৰ অপশ্যন এ দিয়া আছে √3, অপশ্যন বি দিয়া আছে পাই, অপশ্যন চি দিয়া আছে 1/7 আৰু অপশ্যন ডি দিয়া আছে 13/125। ইয়াৰ আমি শুদ্ধ উত্তৰটো জনাৰ আগতে কিছুমান কথা জানিব লাগিব। আমি নজনাকে আমি কোনটো হয় আমি ক'ব নোৱাৰো। আমি প্ৰথমতে নিৰৱধি পৌনঃপুনিক মানে কি বা পৰিসমাপ্ত বা হাৱধি মানে কি? পৰিসমাপ্ত বা হাৱধি মানে কি? যিবোৰ সংখ্যা অপৰিমেয়, অৰ্থাৎ যিবোৰৰ হৰৰ মৌলিক উৎপাদক 2 আৰু 5 থাকিব। ইয়াৰ মৌলিক উৎপাদকীকৰণটো 2n 5m আৰ্হিৰ। আৰু নিৰৱধি পৌনঃপুনিক মানে যিবোৰ সংখ্যা পৰিমেয়, অৰ্থাৎ যিবোৰৰ হৰৰ মৌলিক উৎপাদক 2 আৰু 5 নাথাকে। ইয়াৰ √3 এটা অপৰিমেয় সংখ্যা, পাইটো এটা অপৰিমেয় সংখ্যা, অপশ্যন চি টো 1/7 দিয়া আছে। আমি এইটো কৰি চাওঁ। 1/7 1 টোৰ ভিতৰত হ'ব, 7 টোৰ বাহিৰত। দশমিক দিবা 0 হ'ব, 1 বাদ দিবা 7 হ'ব, 3 থাকি যাব, দশমিক আছে 0 হ'ব, 4 বাদ দিবা 28 হ'ব, 2 থাকি যাব, দশমিক আছে 0 হ'ব, 7 লগত আমি 2 পূৰণ কৰিলে 14 পাবা, 6 থাকি যাব, দশমিক আছে 0 হ'ব, 7 8 গুণ 56 56, 4 থাকি যাব, দশমিক আছে 0 হ'ব, 5 বাদ দিবা 35 হৈ যাব, 5 থাকিব, দশমিক আছে 0 হ'ব, 7 বাদ দিবা 49 হ'ব, 7 গুণ। আমি ইয়াত এটাই কথা মন কৰিবলগীয়া যে এই 7 1 হৰণ কৰিছিলোঁ, কৰাত আকৌ 1 ওলাই গ'ল। কাৰণ যদি আমি যিটো সংখ্যা দি হৰণ কৰোঁ চেম সেই একে সংখ্যা ওলালে এইটো এটা নিৰৱধি পৌনঃপুনিক। আমি ক্লাছ 9ত পঢ়ি আহিছোঁ। তো ইয়াৰ আমাৰ অপশ্যন চি হ'ব। আমাৰ 2 নম্বৰটো দিয়া আছে শুদ্ধ উত্তৰটো বাছি উলিয়াই √7 এটা অখণ্ড সংখ্যা, অপশ্যন বি দিয়া আছে পৰিমেয় সংখ্যা, অপশ্যন চি দিয়া আছে মৌলিক সংখ্যা, অপশ্যন ডি দিয়া আছে পৰিমেয় সংখ্যা। আমি নিশ্চয় জানো √7টো এটা অপৰিমেয় সংখ্যা। আমাৰ 3 নম্বৰত দিয়া আছিলে এটা পৰিমেয় সংখ্যা পোৱা যাব, সেই সংখ্যাটো হ'ল অপশ্যন এ দিয়া আছে √27, অপশ্যন বি দিয়া আছে 3। এতিয়া আমি 8 নম্বৰটো কৰিম। তলৰ কোনটো পৰিমেয় সংখ্যা? অপশ্যন এ দিয়া আছে √2/√3, অপশ্যন বি দিয়া আছে √2/পাই, অপশ্যন চি তলৰ কোনটো সংখ্যা? অপশ্যন এ দিয়া আছে, অপশ্যন বি দিয়া আছে, অপশ্যন চি দিয়া আছে, অপশ্যন ডি দিয়া। এইটোতো এটা আমি চাই ক'ব পাৰিছোঁ যে ই পৌনঃপুনিক, নিৰৱধি পৌনঃপুনিক। 22/7 এইটো এটা নিৰৱধি পৌনঃপুনিক। পাইটো আমাৰ অপৰিমেয়। এইটোক আমি 4ৰ বৰ্গমূল কি 2, তাৰমানে এইটো কি হৈছে পৰিমেয় সংখ্যা। গতিকে অপশ্যন